Welcome back to my YouTube channel. আৰু আজি হৈছে 31 ডিসেম্বৰ আৰু কাইলৈ হৈছে 1 জানুৱাৰী। গতিকে মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু নতুন বছৰটোত জনে জনে নতুন কাম হাতত ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে মোৰ অশেষ শুভেচ্ছা থাকিল। তেওঁলোকে যাতে কামবোৰ ভালদৰে কৰে আৰু মোৰো কিছুমান নতুন পৰিকল্পনা আছে। গতিকে আশা কৰোঁ আপোনালোকে যাতে মৰম আশীৰ্বাদ দিয়ে আৰু কামবোৰ যাতে আগবঢ়াই নিয়ে তাৰে কামনা কৰিছোঁ। গতিকে আজি যিহেতু 31 ডিসেম্বৰ সেইবাবে আমাৰ ওচৰতে মানে পথাৰত খানা খাব আহিছোঁ। তাকে এতিয়া আয়োজন চলি আছে খানাৰ। গতিকে আপোনালোকক সকলোবোৰ দেখাম ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তো ফাইনেলি পূৰা পিকনিক প্লেচ আহি পালোঁ আৰু এইফালে আমাৰ পূৰা তেল দি দিছে মাংসৰ কাৰণে। এতিয়া মাংস ৰেডি হৈ গৈছে, এইফালে দিব এতিয়া ইয়াতে। আৰু এতিয়া বাজিলৈকে এতিয়া বাজিম ন 1:20 1:20 হৈছে বোলে। এবাৰ তেল দিছে এইফালে আৰু এতিয়া মাংসটো দিব ইয়াতে আনি এতিয়া আৰু পুৰা মাংস বহাই দিলে এয়া এয়া মাংস বহাইছে এয়া মই বেক কেমেৰা দেখাই আছোঁ ভালদৰে। পুৰা একদম মিনালে বনাই আছে পুৰা ৰান্ধি আছোঁ সেয়া আৰু ইয়াক পুৰা ৰান্ধনি বনাই দিছে মানে বনাই আছে এইফালে। আৰু আমি এটা মছলাকে কিনি লৈ আহিছোঁ এইটো ড্ৰাম পানীৰ কাৰণে বনাই আছে আৰু মাংস এইফালে ময়ো অলপ অলপ লাৰি দিছোঁ। এতিয়া এতিয়া পুৰা মছলা দিম এতিয়া এয়া চলি আছে আৰু এনেকৈ। এতিয়া আমি বনাই আছোঁ ৰুটি এয়া শুকান ৰুটি বনাই আছোঁ। এয়া মিনালে মই বনাই আছোঁ এনেকৈ এয়া শুকান ৰুটি হ'ব। তাৰপিছত ঘুগুনি আৰু মাংস এই মাংস আমি দুটাই খাম আৰু যিটো দিনাই নাখায় মানে তাৰ ভিডিঅ'ত নেদেখাওঁ আৰু বনাই আছোঁ এতিয়া এয়া শুকান ৰুটি এয়া ভালকৈ দেখি দি এয়া মিনালে পুৰা একদম গান মাৰি পেলাই বনাই আছে শুকান ৰুটি। এয়া মিনালে পুৰা খাই দি পেলাই বনাই আছে ৰুটি উল্টাই নালাগে এখন উল্টাই দিব গান গাই বনাই আছে আৰু ৰুটি। আৰু ইফালে আছে আমাৰ চাটনি এয়া। আৰু এতিয়া 4:30 হ'ল, এতিয়ালৈ আমাৰ খানা ৰেডি হোৱা নাই। তাকে আৰু বহি আছোঁ অলপ গান শুনি বহি আছোঁ আৰু ইফালে বনাই আছে মিনালে আৰু তই কামো কৰা নাই সেইকাৰণে এনে কৈছে কাম কৰিছোঁ বাৰু। তাৰ ভাগৰ লাগিলে বহি আছোঁ গছৰ তলতে বনাই আছে খাওঁতে লওঁতে কমচে কম 5:30 6টা এতিয়া খাবলৈ ওলাইছোঁ। এয়া ৰুটি আৰু এইফালে মাংস লৈছোঁ আৰু এইফালে পিঁয়াজো আছে আৰু এয়া চাটনি এয়া হৈছে চাটনি আৰু এতিয়া আমি খাম ৰুটি মাংস আৰু সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আগতকৈ দিন যাতে আপোনালোকে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো এৰিছোঁ এইখিনিয়ে আৰু বাই বাই।